নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? আপোনালোকৰ বাবে মই কেইটামান ভিডিঅ' ক্লিপ লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণ চাওক। পোনপ্ৰথমে কোনোবাই মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি লওক নতুন নতুন ভিডিঅ' পাবৰ বাবে, আৰু কাষৰ বেলটো বজাই দিয়ক। আপোনালোকে চাই আছে আছামৰ ল'ৰা। আপোনালোকেতো ভিডিঅ'টো চালেই। সেইটো মানে ল'ৰা এজন হৈ পেলাই ছোৱালীৰ ভংগী ডান্স, অংগ ভাঙি ভাঙি ডান্স কৰি আছে। আপুনি নিজে চালে। কোনোবাই এনেকৈ ল'ৰাই ডান্স কৰে জানো? ডান্স তেনেকৈ কৰে? আপুনি নিজে কওক, আপুনি কমেণ্টত ক'ব। মইতো একদম পূৰা হাঁহি, মোৰ পূৰা কি ক'ব আৰু, মোৰ হাঁহি মই ৰখাব নোৱাৰিলোঁ। মই মানে ল'ৰাটো মানে কি, আপোনালোকে চাইছে এইটো, এই ভংগী ডান্স দিছে। এইটো কি? এইটো ডান্স কি? এনেকুৱা ডান্স কিবা কৰে জানো? ল'ৰা এজন জন্ম হৈ পেলাই ছোৱালীৰ অংগী ভংগী কিয় কৰে? না আপুনি নাটক কৰে, না আপুনি কি কয় যি এক্টিং কৰে কৰক। আপুনি কেমেৰাৰ আগত কি কৈছে? পিন্ধিছে এই কাপোৰ, এই বান্ধি লৈছে, এনেকুৱা নহয়। এনে নকৰিব আৰু ল'ৰাক তেনেকুৱা বদনাম নানিব। সেইটোৱে ৰাখা। ভুল হৈ গ'ল, কিবা হৈ গ'ল, ক্ষমা কৰি দিব, আৰু এই কথাখিনি মই অফিচত জনাই দিম। এইজন এজন শিক্ষক, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ৰখাপাৰা স্কুলত এইজন কৰ্মৰত হয়। তেওঁ এনেকুৱা ঘৃণনীয় কাৰ্য কৰিব পাৰে বুলি আমি ভবাই নাছিলোঁ। নিজৰ ল'ৰা ছোৱালী বয়সৰ ছোৱালীজনীক যৌন নিৰ্যাতন চলাইছে। কথাটো আৰম্ভ হ'ল মানে ছোৱালীজনী মানে যেতিয়া প্ৰথমত মানে সেই কাৰ্যটো সংঘটিত কৰিছে শিক্ষকজন, ছোৱালীজনী লাহে লাহে মানে স্কুলত আহিব নোখোজে। কিন্তু মাকজনীয়ে গালি চালি কোবাই তথাপি হ'লেও স্কুললৈ পঠায়। লাহে লাহে দিন অতিবাহিত হ'ল। তাৰপিছত মাকে এদিন সোধাতে গম পোৱাত শিক্ষকৰ কথা কৈছে। চাওক, এজন শিক্ষাগুৰু হৈ পেলাই এনেকুৱা কাণ্ড কৰিব পাৰে নেকি? এনেকুৱা কাণ্ড কি ক'ব মানে, একদম মানে আমাৰ সমাজত তেনেকুৱা কিয় তেনেকুৱা কৰিব বিচাৰিছে? এজন শিক্ষক এজন তেনেকুৱা কৰিব নালাগিছিল। তেনে ঘৃণনীয় কাণ্ড কিয় কৰিছে? আপুনি ভিডিঅ'টো চাওক। এশ গৰু মাৰিলে বাঘৰো মৰণ, হয় নহয় ফ্ৰেণ্ডছ? কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ